মানুহ কিমান নিজ হ'লে অন্য এগৰাকী মানুহক আঘাত দি কন্দুৱাব পাৰে। মানুহ কিমান তললৈ গ'লে সীমা চেৰাই যোৱাকৈ কমেণ্ট দি এগৰাকী মানুহক কান্দিবলৈ বাধ্য কৰাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে বৰষাৰাণী বিষয়াক কোন এইগৰাকী একদম সুহৃদয়বান কমেণ্ট কৰিছে। বিষয়াৰ হেনো ছাল কোচ খালে আৰু বৰষাৰাণী বিষয়াই বোলে কুমলীয়া দৰা পাই ফূৰ্তিত তত নাই, এনেকুৱাবিলাক কমেণ্ট দিছে। কোন এইগৰাকী ক'বলৈ ভাষা নাই। আচলতে আমাৰ এইখন অসমত ইমান নিচ মনৰ মানুহ আছে বুলি ভাবিবই নোৱাৰি। কাৰণ অসমীয়াই অসমত ইজনে সিজনক দেখিব নোৱাৰে। বৰষাৰাণী বিষয়াৰ কিবা এটা ভাগ্যৰ বেয়া আছিল, সেয়েহে তেওঁ প্ৰথম স্বামীক হেৰুৱাই নিসংগতা জীৱন কটাইছিল। দ্বিতীয়বাৰ ভাস্কৰ লগত বিয়া হোৱাটো কি বেয়া কৰ্ম হৈছে নেকি? বেয়া কৰ্মটো তেওঁ কৰা নাই। তাতে আকৌ কিছুমান লোকৰ সহ্য হোৱা নাই। এই কমেণ্ট দিয়াগৰাকী কেনেকুৱা মানুহ হ'ব লাগিব আপোনালোকে নিশ্চয় গম পাইছে চাগৈ। বলক তেন্তে এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এই বুঢ়ী আইতাজনীক মেকআপৰ কি প্ৰয়োজন? মোক গগৈ বুলি এগৰাকীয়ে লিখিছে, বুঢ়ীজনী বুঢ়ী গৰুৱে কুমলীয়া ঘাঁহ খাবলৈ পাইছে আৰু কি লাগে। মই ভাস্কৰক জোৰ কৰা নাই কেতিয়াও মোক বিয়া পাতিবলৈ। কোনো মোৰ ঘৰৰ মানুহ বা কোনেও ভাস্কৰক জোৰ কৰা নাই মোক বিয়া পাতিবলৈ। আৰু মই কৈছোঁ, বহুবাৰ কৈছোঁ, তেওঁক সুধিব পাৰে আপুনি সঁচা কথা। বহুবাৰ কৈছোঁ যে মই ডাঙৰ তোমাতকৈ, তুমি বহুত সৰু, তোমাৰ গোটেই জীৱনটো আছে, তুমি পাতিবা জানো মোক বিয়া? তেতিয়া ভাস্কৰে ৰ'বা বাবু প্লিজ ক'ব দিয়া নাই মোক কথাখিনি। তাৰপিছত কালি ৰাতি যেতিয়া বিচনাত পৰিছোঁ আৰু কমেণ্ট চাইছোঁ, তাতে কেইটামান অদ্ভুত কমেণ্ট দেখিছোঁ। এই বুঢ়ী আইতাজনীক মেকআপৰ কি প্ৰয়োজন? মোক কৈছে মানে, এই বুঢ়ী আইতাজনীক মেকআপৰ কি প্ৰয়োজন? অলপ ভালকৈ চাবিচোন, তোৰ ছাল সুতুৰা পৰিছে, সৰু ল'ৰা এটাক বিয়া পাতি পেলাই আৰু কিবা কিবি লিখিছে আৰু বেয়াকৈ লিখিছে কিবা কিবি। আৰু তোক পইচা লাগে, তোক বেলেগৰ ভিডিঅ'ত ওলাবলৈ পইচা লাগে, সেইবিলাক কিবা কিবি লিখিছে তাত। আৰু মই ভাস্কৰক জোৰ কৰা নাই কেতিয়াও মোক বিয়া পাতিবলৈ। কোনো মোৰ ঘৰৰ মানুহ বা কোনেও ভাস্কৰক জোৰ কৰা নাই মোক বিয়া পাতিবলৈ। বহুবাৰ কৈছোঁ যে মই ডাঙৰ তোমাতকৈ, তুমি বহুত সৰু, তোমাৰ গোটেই জীৱনটো আছে, তুমি পাতিবা জানো মোক বিয়া? ভাবোঁ, ভাস্কৰে মোক কৈছে, মই ভাবোঁ মই উচিত সেই জীৱন সংগীজন হ'ম তোমাৰ লগত, যিয়ে তোমাক সঁচা মিছাটো ক'ব পাৰিব। অন্তত মোৰ দৃষ্টিভংগীৰে মই গোটেইখিনি কথা চালি জাৰি তোমাক ক'ব পাৰিম আৰু আমি দুইটাই একেলগে বন্ধুৰ দৰে এটা জীৱন কটাব পাৰিম। আমিও মানুহ নহয়, কষ্ট পাওঁ নহয় আমিও। আৰু তেনেকৈ ইউটিউব চেনেলসমূহত ইণ্টাৰভিউজ হয়, লাখ ভিউজ হয়, মিলিয়ন ভিউজ হয়, কিন্তু আমাক এটা ধন্যবাদ বোলে দিবলৈও এটা ফোন নকৰে, কৃতজ্ঞতা স্বীকাৰ কৰিবলৈও এটা ফোন নকৰে যে বা আপোনাৰ কাৰণে ইমান লাখ ভিডিঅ'জ হ'ল বা মই সেই ভিডিঅ'টোৰ কাৰণে ইমানখিনি টকা পালোঁ, আপুনি আমাক সহায় কৰিলে বুলি এটা ধন্যবাদ দিবলৈও ফোন নকৰে। সেইদিনাখন ডিব্ৰুগড় গৈছিলোঁ, এতিয়া ঘটনাটোলৈ আহোঁ। এজনে আহি পেলাই, ইউটিউবাৰ এজনে আহি পেলাই ক'লে, বাইদেউ মোৰ এটা ইউটিউব চেনেল আছে, আপুনি অলপ কিবা এটা ভিডিঅ' কৰিম, আপুনি অলপ কিবা কৰোঁতে মই ধেমালিকৈ ক'লোঁ যে পইচা লাগিব দেই, মই ইণ্টাৰভিউ দিবলৈ হ'লে পইচা লাগিব কিন্তু, এনেকৈ ক'লোঁ। তাৰপিছত থাকিলে সেইটো কথা, সেই কথাটো মানে তাতে উপলুঙা কৰি পেলাই সেই ভিডিঅ'টোত। বৰষাৰাণী বিষয়া এগৰাকী আমাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী। তেওঁক লৈ আমি গৌৰৱ কৰোঁ। তেওঁ ভাগ্যৰ কিবাৰ দুখত প্ৰথম স্বামীক হেৰুৱাই নিসংগতা জীৱন কটাইছিল। সেয়েহে তেওঁক ভাস্কৰ নামৰ এই ল'ৰাজনে বিয়াৰ প্ৰস্তাৱ দি বিয়াত পুনৰ বহিবলৈ তেওঁ সক্ষম হ'ল। তাতেই আকৌ কিছুমান চকু চৰহাৰ মানুহে কি বুলি কমেণ্ট কৰিছে আপোনাৰ, বৰষাৰাণী হেনো ছাল কোচ খালে। বৰষাৰাণী বুঢ়ীয়েই হওক, কোচ হওক, এই কমেণ্ট কৰাসকল বাৰু কোন? তেওঁলোক একেবাৰে
দিন ডেকা গাভৰুৱে হৈ থাকিব নেকি বাৰু? তেওঁলোক কি বুঢ়া নহ'ব নেকি? বৰষা ৰাণী কি বয়স যোৱা দেখিলে? বৰষা ৰাণীতকৈ বয়সস্থ মানুহে বয়সত বিয়া পাতে। বৰষা ৰাণীক কি বেয়া দেখিলে, কি বুঢ়ী দেখিলে? হ'ব পাৰে ভাস্কৰ বয়সত সৰু। বয়সত সৰু মানুহৰ লগত আগৰ দিনতো বহুত বিয়া পতা দেখা গৈছিল, কিন্তু বৰষা ৰাণী এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ বাবে সকলোৱে গম পায়। কিন্তু আগৰ দিনত কোনেও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নাছিল আৰু বয়স কাৰ কিমান সেইটো কোনেও ব্যৱধান উলিওৱা নাছিল। কিন্তু এতিয়া কথা হ'ল কি, বাৰ্থ চাৰ্টিফিকেটখন 1 নম্বৰতে মানুহৰ লাগে আৰু বয়সটো পোনপ্ৰথমতে ওলাই পৰে। সেয়েহে এতিয়া কোন কিমান ডাঙৰ সকলো ওলাই পৰে। আগৰ দিনত বয়সৰ কোনো হিচাপ নাছিল আৰু কোন ডাঙৰ কোন সৰু তাত ইমান হিচাপ ৰখা নাছিল। সেয়েহে আগৰ দিনৰ কথাৰ আৰু এতিয়া দিনৰ কথাৰ বহুত পাৰ্থক্য। আগৰ দিনতো বহুত বয়সস্থ মানুহক কম বয়সৰ মানুহে বিয়া পতা আমি দেখিছোঁ, বা আমাৰ ওচৰ চুবুৰীয়া মানুহে কয় আমুক আমুকতকৈ বহুত সৰু, আমুক ডাঙৰ, এনেকৈ কোৱা শুনো। কিন্তু সেইবোৰ হৈছে আগৰ দিনত বয়স লুকুৱাই থোৱাৰ স্বভাৱ আছিল। কিন্তু আজিৰ দিনত হৈছে মোৰ বয়স কিমান, তেওঁ বয়স কিমান, সকলো আমি আধাৰ কাৰ্ডত যিহেতু দিয়া থাকে সকলোৱে গম পায়। আৰু তাকেই দেখি এচাম চকু চৰহাৰ লোকে বৰষা ৰাণীৰ ওপৰত লাগি আছে। বৰষা ৰাণী বয়সৰ লগত তেওঁলোকে লাগি থাকিবলৈ কি কথাডাল আছেগৈ? বৰষা ৰাণীয়ে সৰু ল'ৰাৰ লগত বিয়া পাতিছে, ডাঙৰৰ লগত পাতিছে, তেওঁলোকৰতো একো আমনি কৰাহি নাই। ভাস্কৰে বিয়া পাতিছে, ভাস্কৰে খুৱাইছে। তাত বৰষা ৰাণীক এই কমেণ্ট দিয়াসকলে বাৰু কি মাথা লৈ পিনি সিহঁতি কমেণ্ট দিছে? এজনী মানুহক মহিলা হৈয়ে যদি ঠুকি কন্দুৱাবলগীয়া কমেণ্ট দিব পাৰে, তেনেকুৱা এজনী মানুহ কিমান নিজ মনৰ মানুহ নিশ্চয় গম পালে। সেয়েহে মই এই ভিডিঅ'টো পাই বৰ দুখ লাগিল আৰু বেয়া লাগিল। আচলতে বৰষা ৰাণী বিষয়াই দুখত ভাগি পৰিছে আৰু কান্দোন ওলাই পৰিছে। সেয়েহে কথাষাৰ ক'ব পৰা অৱস্থাত নাই আৰু আনক দুখ দি নিজেই সুখত থাকিব পাৰিবনে বাৰু? আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই আপোনালোকৰ অভিজ্ঞতাৰে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'সমূহ যিসমূহে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিবলৈ ধন্যবাদ।